হেল্ল' ষ্টুডেণ্টছ, এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 1.5-ৰ 6 নম্বৰৰ প্ৰশ্নসমূহ সমাধান কৰিম। 6 নম্বৰৰ প্ৰথম কুৱেশ্যনটো চাওক, কি দিয়া আছে। যদি x সমান 1 প্লাছ √2 তেন্তে দেখুওৱা যে x মাইনাছ 1/x ব্ৰেকেট হোল কিউব সমান 8। মানে কুৱেশ্যনটোত কি কৈছে, মানে x সমান 1 প্লাছ √2, মানে য'ত আমাৰ x আছে তাত আমি 1 প্লাছ √2 বহাম। ইয়াত x আছে, আমি কি বহাম 1 প্লাছ √2। ইয়াত x আছে, আমি কি বহাম 1 প্লাছ √2। এতিয়া কৈছে যদি আমি xৰ ঠাইত 1 প্লাছ √2 বহাওঁ আৰু এইটো সমাধান কৰোঁ তেনেহ'লে তাৰ মান ওলাব 8। তেনেহ'লে আমি xৰ মান বহাই এইটো সলভ কৰোঁ। আমি প্ৰথমে কি কৰিম, LHS লেফ্ট সাইড। এতিয়া লেফ্ট সাইডত কি আছে, লেফ্ট সাইডত আছে x মাইনাছ 1/x ব্ৰেকেট 3। এতিয়া আমাৰ xৰ ঠাইত কি মান বহাব কৈছে, xৰ ঠাইত আমি 1 প্লাছ √2 বহাব লাগে। তেনেহ'লে আমি xৰ ঠাইত কি বহাম 1 প্লাছ √2 মাইনাছ ওপৰত 1 আছে, xৰ ঠাইত আমাক কি বহাব কৈছে 1 প্লাছ √2 ওপৰত কিউব। এতিয়া চোৱা এইটো আমি কেনেকৈ কৰিম। এতিয়া ইয়াত এটা বস্তু চোৱা, যদি এনেকুৱা থাকে 7 মাইনাছ 1/7 তেনেহ'লে আমি সমাধান কেনেকৈ কৰোঁ। এইটোৰ আমি লসাগু লওঁ, মানে 7ৰ তলত একো নাই, মানে কি আছে 1 আছে। 1 আৰু 7ৰ লসাগু হ'ব 7, মানে আমি ভগ্নাংশৰ বিয়োগ কৰোঁ। এতিয়া x 7ত কেইবাৰ যায় 7 বাৰ। 7টো লিখোঁ, তাৰপিছত ওপৰত আছে 7, ইটো লিখোঁ, তাৰপিছত মাইনাছৰ ঠাইত মাইনাছ। 7 7ৰ মাজত কেইবাৰ যায়, এবাৰ যায়, এইটো লিখোঁ, পূৰণ কৰোঁ, ওপৰৰ লবটো লিখোঁ। এতিয়া 1 আৰু 1 প্লাছ √2ৰ লসাগু হ'ব 1 প্লাছ √2, যেনেকুৱা ইয়াত 1 আৰু 7ৰ লসাগু হৈছে কি 7। এতিয়া 1 প্লাছ √2। এতিয়া চোৱা ইয়াৰ তলত কি আছে, এই 1টো 1 প্লাছ √2ত কেইবাৰ ভাগ যাব 1 প্লাছ √2 বাৰ। কেনেকুৱা চোৱা, যদি 1 প্লাছ √2 দি ভাগ কৰিব লাগে, 1 দি ভাগ কৰিলে কিমান বাৰ যাব, যিমান বাৰ আছে ইমান বাৰে যাব, মানে 1 প্লাছ √2 বাৰ। তাৰপিছত আমি কি কৰিম, এইটো দি এইটো ভাগ কিমান বাৰ ভাগ গৈছে 1 প্লাছ √2, তাৰপিছত ওপৰৰটো পূৰণ কৰে, গতিকে আমি পূৰণ কৰিম 1 প্লাছ √2 মাইনাছ। এতিয়া এই 1 প্লাছ √2ত কেইবাৰ ভাগ যাব, ধৰি লোৱা 1 প্লাছ √2ত ভাগ যাব 1 প্লাছ √2ত কেইবাৰ ভাগ যাব, এবাৰ ভাগ যাব, গতিকে আমি 1 প্লাছ √2ত এবাৰ ভাগ যাব। তাৰপিছত পূৰণ দি ওপৰত যি আছে এইটো আমি বহাম, ওপৰত আছে 1 বহাম। এতিয়া চোৱা এইটো এতিয়া ছেকেণ্ড ব্ৰেকেট হৈ যাব। এতিয়া ওপৰত আছে হোল কিউব। এতিয়া চোৱা, এতিয়া এইটো আমি 1 প্লাছ √2 ব্ৰেকেট 1 প্লাছ √2, ইয়াত ব্ৰেকেট ক্ল'জ হ'ব 1 প্লাছ √2। এতিয়া এইটো কেনেকুৱা আছে, এইটো এই ধৰণৰ আছে নহয়, মানে 2 × 2 এনেকুৱা থাকিলে আমি কি কৰিব পাৰোঁ 2 স্কুৱাৰ কৰিব পাৰোঁ। তেনেহ'লে 1 প্লাছ √2 আছে, গতিকে এইটো আমি এনেকৈ লিখিব পাৰোঁ 1 প্লাছ √2 হোল স্কুৱাৰ লিখিব পাৰোঁ, মানে দুটা আছে, গতিকে আমি এইটো হোল স্কুৱাৰ কৰিছোঁ। এতিয়া মাইনাছৰ ঠাইত মাইনাছ, 1ৰ লগত 1 পূৰণ কৰিলে কি হ'ব 1 হ'ব। তলত আছে 1 প্লাছ √2 আৰু ইয়াত ব্ৰেকেটৰ ওপৰত কিউব থাকিব। এতিয়া চাওক, এতিয়াতো আমি এইটো সলভ কৰিব পাৰিম, এটা আমাৰ ফৰ্মুলাৰ লগত মিলি আছে নহয়, a প্লাছ b হোল স্কুৱাৰ। a প্লাছ b হোল স্কুৱাৰ হ'লে কি হয় a স্কুৱাৰ, a প্লাছ হোল স্কুৱাৰ হ'লে কি হয় a প্লাছ b হোল স্কুৱাৰ হ'লে a স্কুৱাৰ প্লাছ 2ab প্লাছ b স্কুৱাৰ। এই ফৰ্মুলাটোত আমি নিব পাৰিম।
তেনেহ'লে 1 আমাৰ কি হ'ব a হ'ব আৰু ৰুট 2 আমাৰ b তেনেহ'লে কি হ'ব a স্কুৱেৰ মানে 1 স্কুৱেৰ প্লাছ 2ab 2a কি আমাৰ 1 b আমাৰ ৰুট 2 2ab প্লাছ b স্কুৱেৰ মানে কি ৰুট 2 স্কুৱেৰ মাইনাছ 1ৰ ঠাইত 1 দিম ওপৰত কিউব আছে তলত 1 প্লাছ ৰুট 2 1 প্লাছ ৰুট 2 এতিয়া ওপৰত কি আছে 1 স্কুৱেৰ মানে 1 প্লাছ 2 ইনটু 1 মানে 2 এগুণ 2 হয় আৰু ৰুট 2টো ৰুট 2 থাকিব প্লাছ ৰুট 2 স্কুৱেৰ মানে ৰুট 2 দুটা পূৰণ কৰিম ৰুট 2 ইনটু ৰুট 2 পূৰণ কৰিলে কি হয় 2 হয় আমি আগৰ অংকবিলাকত কৰি আহিছোঁ কি হ'ব 2 হ'ব মাইনাছ 1 ব্ৰেকেট ক্ল'জ ওপৰত কিউব থাকিব এতিয়া চোৱা মাইনাছ 1 প্লাছ 1 যাবগৈ গ'লে কি থাকিব চাওক তলত 1 প্লাছ ৰুট 2 আছে ওপৰত কি থাকিল 2 ৰুট 2 প্লাছ 2 ওপৰত আছে কিউব এতিয়া চোৱা এতিয়া ইয়াৰ পৰা আমি কিবা কমন ল'ব পাৰোঁনে এতিয়া আমি ইয়াৰ পৰা কিবা কমন ল'ব পাৰোঁনে ইয়াত চোৱা 2 আছে আৰু ইয়াত 2 আছে ইয়াৰ পৰা আমি 2 কমন ল'ব পাৰিম 2 কমন ল'লে কি থাকি যাব ইয়াৰ পৰা মই 2 লৈ আহিছোঁ মানে ইয়াত কি থাকিব ৰুট 2 থাকিব প্লাছ ইয়াৰ পৰা 2 আনিছোঁ তেনেহ'লে কি থাকিব মানে 1 এতিয়া চোৱা 2 এগুণ 2 এইটোৰ লগত মিলি আছে এতিয়া এইটো ব্ৰেকেট দিম আৰু এইটো ছেকেণ্ড ব্ৰেকেট কিউ ৰুট থাকিব তলত হ'ব তলততো 1 প্লাছ ৰুট 2 আছে এইটো বহিব এতিয়া আমি কি কৰিব পাৰিম এতিয়া আমি এইটোক সজাই লিখিব পাৰিম সজাই কেনেকৈ লিখিম চাওক 2 আছে নহয় এই 1টো আমি আগতে লিখি দিওঁ 1 প্লাছ ৰুট 2 মানে এইটো আমি কেনেকৈ লিখি ধৰি লোৱা 1 প্লাছ 2 আছে আমি 2 প্লাছ 1 লিখিছোঁ ছেইম বস্তু 1 আৰু 2 3 2 একে 3 আমি সজাই লিখিছোঁ কিয় লিখিছোঁ এতিয়া গম পাব 1 প্লাছ ৰুট 2 ওপৰত আছে কিউব চোৱা এতিয়া আমি এইটো আৰু এইটো কাটিব পাৰিম এতিয়া আমাৰ থাকিল কি 2 অনলি কি থাকিল আমাৰ 2 থাকিল 2 আৰু ওপৰত কিউব থাকিল এতিয়া 2 কিউব মানে কি 2 3টা পূৰণ আৰু 2 3টা পূৰণ মানে 8 এতিয়া আমাৰ ৰাইট ছাইডৰ লগত মিলাব দিছে এতিয়া গতিকে আমি ইয়াত ৰাইট ছাইডত কি আছিল 8 আছিল এতিয়া আমি লেফ্ট ছাইডতো 8 পাইছোঁ গতিকে আমি কি লিখিম সমান RHS এতিয়া 7 নম্বৰটো চোৱা এইটো আগৰটোৰ নিচিনা ছেইম একেধৰণৰ কিন্তু ইয়াত 3টা পদ আছে নহয় সেইকাৰণে আমি 3টাৰ লগত পূৰণ কৰিব লাগিব ইয়াক আমি a প্লাছ b ধৰিম আৰু আমি a মাইনাছ b দি পূৰণ কৰিম ইয়াক আমি a প্লাছ b ধৰিম ইয়াক আমি a মাইনাছ b দি পূৰণ কৰিম ইয়াক আমি ধৰিম ছেইম এনেকৈ পূৰণ কৰিম তেনে প্ৰথমে সলিউশ্যন কৰোঁ ইয়াক আমি ধৰিছোঁ 1/1 প্লাছ ৰুট 2 এতিয়া আমি কি কৰিম a মাইনাছ b দি পূৰণ কৰিম 1 মাইনাছ ৰুট 2 অলপ সৰু সৰুকৈ লিখিছোঁ নহ'লে জাগা নহ'ব ইয়াক আমি প্লাছ আছে মাইনাছ বনাই লিখিছোঁ 1 মাইনাছ ৰুট 2 প্লাছৰ ঠাইত প্লাছ 1 ৰুট 2 প্লাছ ৰুট 3 এইটো আছে এতিয়া আমি ইয়াক a প্লাছ b ধৰিছোঁ আমি a মাইনাছ b দি কৰিম ৰুট 2 মাইনাছ ৰুট 3 ৰুট 2 মাইনাছ ৰুট 3 এতিয়া আমি প্লাছ আছে এইটো বহাম 1/√3 প্লাছ √4 আছে
ইয়াক আমি a প্লাছ b ধৰিছোঁ আমি a মাইনাছ b দি পূৰণ কৰিম √3 মাইনাছ √4 √3 মাইনাছ √4 এতিয়া চাওক এই দুইটা পূৰণ কৰিলে কি হ'ব 1 ৰ লগত পূৰণ কৰিলে সেম যেনে আছে এনে থাকিব 1 মাইনাছ √2 এতিয়া এইটো a প্লাছ b a মাইনাছ b ফৰ্মুলাৰ লগত মিলি আছে মানে a স্কোৱাৰ 1 স্কোৱাৰ মাইনাছ b স্কোৱাৰ মানে √2 স্কোৱাৰ প্লাছ এইটো সেম হ'ব √2 মাইনাছ √3 1 দি পূৰণ কৰিছোঁ এতিয়া এইটো a প্লাছ b a মাইনাছ b a স্কোৱাৰ মানে কি হ'ব a স্কোৱাৰ মাইনাছ b স্কোৱাৰ a স্কোৱাৰ মানে √2 স্কোৱাৰ মাইনাছ b স্কোৱাৰ মানে √3 স্কোৱাৰ প্লাছ সেম 1 পূৰণ কৰিলে সেম √3 মাইনাছ √4 এতিয়া এইটো a প্লাছ b a মাইনাছ b a স্কোৱাৰ মানে √3 স্কোৱাৰ মাইনাছ b স্কোৱাৰ √4 স্কোৱাৰ এতিয়া চাওক ওপৰটো যেনে আছে থাকিব 1 মাইনাছ √2 এতিয়া 1 স্কোৱাৰ মানে 1 √2 স্কোৱাৰ মানে 2 মাইনাছ 2 প্লাছ √2 মাইনাছ √3 √2 স্কোৱাৰ মানে 2 √3 স্কোৱাৰ মানে 3 প্লাছ √3 মাইনাছ √4 এতিয়া √3 স্কোৱাৰ মানে 3 √4 স্কোৱাৰ মানে 4 এতিয়া ওপৰটো আছে 1 মাইনাছ √2 এতিয়া 1 পৰা -2 গ'লে -1 প্লাছ ওপৰটো আছে √2 মাইনাছ √3 2 পৰা -3 গ'লে -1 প্লাছ ওপৰটো থাকিব √3 মাইনাছ √4 এতিয়া 3 পৰা -4 গ'লে -1 এতিয়া এটা বস্তু চোৱা তলত এইটোতো -1 এইটোতো -1 এইটোতো -1 আছে মানে আমি -1 কমন ল'ব পাৰিম -1টো আমি কমন লৈলোঁ তেনেহ'লে ইয়াত কি থাকিব -1 লৈ লৈছোঁ কি আছে 1 মাইনাছ √2 আছে প্লাছ কি আছে ইয়াত -1 লৈ লৈছোঁ কি আছে √2 মাইনাছ √3 ইয়াতো লৈ লৈছোঁ কি আছে ইয়াত প্লাছ √3 মাইনাছ √4 আছে এতিয়া চাওক -1 এতিয়া √2 কেঞ্চেল √3 কেঞ্চেল এতিয়া থাকিল কি 1 মাইনাছ √4 এতিয়া -1 1 এতিয়া √4কটো আমি 2 লিখিব পাৰিম মানে √4 মানে কি √4 মানে এনেকুৱাটো √4 মানে 2 স্কোৱাৰ এনেকৈ লিখিব পাৰিম এতিয়া 2 স্কোৱাৰ আৰু ৰুট কেঞ্চেল হ'লে কি থাকিব 2 থাকিব এতিয়া -1 এতিয়া 1 পৰা -2 বিয়োগ কৰিলে কি হ'ব -1 হ'ব নহয় এতিয়া মাইনাছে কি হয় প্লাছ 1 এগুণ 1 এইটোৱে হ'ব 7 নম্বৰৰ এনচাৰ এতিয়া 3 নম্বৰ কুৱেশ্যনটো চোৱা 1.27 বাৰ আৰু 0.13 বাৰ পৰিমেয় সংখ্যা দুটা যোগ কৰা মানে এই পৰিমেয় সংখ্যা দুটা আমি যোগ কৰিব লাগে 1.27 বাৰ মানে কি বাৰ মানে 7ৰ ওপৰত বাৰ চিনটো আছে নহয় গতিকে মানে 7 7 7 এনেকৈ ওলাই আছে তাৰপিছত এইটো কি হয় 0.13 3ৰ ওপৰত কি আছে বাৰ আছে মানে এই 3টো ওলাই আছে এনেকৈ ওলাই আছে এতিয়া কৈছে আমাক এই দুয়োটাক যোগ কৰাৰ কাৰণে মানে এই দুয়োটাক আমি যোগ কৰিব লাগে এতিয়া এটা বস্তু অলপ ভাবকচোন যদি মই ইয়াত 7 আৰু 3 যোগ কৰোঁ তেনে কিমান হ'ব 10 হ'ব 10ৰ শূন্য বহাম হাতত 1 থাকিব এতিয়া চোৱা ইয়াতো 7 আছে ইয়াতো 3 আছে
এতিয়া 7 3 যোগ কৰিলে কি হ'ব 10 হ'ব 10ৰ শূন্য হাতত থাকিব 1 মানে আমি য'ত ইয়াত 7 3 10 শূন্য বহাব নোৱাৰিম কিয়নো এই 7 3 10 হাতৰ ৰেখে 11 আগৰ ইয়াত হাতৰ 1 আছে মানে তুমি য'তে কৰিবা তাতে কি থাকিব তোমাৰ ওচৰত 1 এটা থাকিব গতিকে 7 3 10 হাতৰ ৰেখে কি হৈ যাব 11 হৈ যাব 11 কি বহিব 1 বহিব হাতত থাকিল 1 7 3 10 হাতৰ ৰেখে 11 11 কি বহিব 1 বহিব হাতত থাকিল 1 7 3 কিমান 11ৰ 1 হাতত থাকিল 1 7 3 কিমান হ'ব 10 হাতৰ ৰেখে 11 11ৰ 1 হাতত থাকিল 1 2 1 3 হাতৰ ৰেখে 4 তাৰপিছত পইণ্টৰ ঠাইত পইণ্ট দশমিকৰ ঠাইত দশমিক 1 আৰু 0 যোগ কৰিলে 1 হ'ব এতিয়া মানে আমি ইয়াৰ মান কি পাইছোঁ 1.41 যোগ কৰি আমি কি পাইছোঁ 41 এতিয়া 1 1 ওলাই আছে মানে 1 1 2 ওলাই আছে নহয় গতিকে আমি কি কৰিম এই 1ৰ ওপৰত বাৰ এটা দি দিম গতিকে আমি কি লিখিম এতেকে যোগফলটো হ'ল 1.41 বাৰ আমি 1ৰ ওপৰত বাৰ দিছোঁ কিয়নো 1টো ৰিপিট হৈ আছে মানে 1টো ওলাই আছে